নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ গাইড। আজি পুনৰ নতুনকৈ চাকৰি আহিছে RBI বেংকৰ ফালৰ পৰা, যিটো RBI বেংকৰ ফালৰ পৰা 2026 বৰ্ষৰ কাৰণে বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। নতুনকৈ এছিষ্টেণ্টৰ পদ মুকলি কৰি দিয়া হৈছে। যদি আপোনালোকে পদসমূহত আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যিহেতু RBI বেংকৰ ফালৰ পৰা 650টাকৈ নতুন ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে, এছিষ্টেণ্টৰ পদ মুকলি কৰি দিয়া হৈছে। এই পদসমূহত আবেদন কৰিবলৈ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে, বয়সৰ সময়সীমাটো কিমান বিচাৰিছে, লগতে আপোনালোকৰ চিলেকশ্যন প্ৰচিডিউৰটো কেনেধৰণৰ হ'ব, কেতিয়াৰ পৰা আবেদন হৈছে আৰু কেতিয়ালৈকে লাষ্ট ডেট আছে, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। চ' ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছএপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছএপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ আমাৰ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে RBI ৰিক্ৰুটমেণ্ট 2026ৰ ফালৰ পৰা 650টাকৈ এছিষ্টেণ্টৰ পদ মুকলি কৰি দিয়া হৈছে। এই পদসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। ইয়াতে অভাৰভিউটো ইয়াতে দেখিবলৈ পাইছে, আপোনালোকৰ পোষ্ট নেমটো হৈছে এছিষ্টেণ্টৰ পদ হয়। ভেকেঞ্চি আহিছে আপোনালোকৰ 650টাকৈ ভেকেঞ্চি মুকলি হৈছে। অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। কোৱালিফিকেশ্যনটো আপোনালোকৰ বেচেলাৰ ডিগ্ৰী বিচাৰিছে। এপ্লাই মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। এপ্লাই ফিজটো আপোনালোকৰ 50 টকাৰ পৰা আৰম্ভ কৰি 450 টকালৈকে প্লাছ 80% GST থাকিব। ষ্টাৰ্ট ডেটটো আপোনালোকৰ 16 ফেব্ৰুৱাৰীৰ পৰা এপ্লাই প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেটটো আপোনালোকৰ 8 মাৰ্চলৈকে আছে। যদি আপোনালোকে আবেদন কৰিব বিচাৰে 8 মাৰ্চৰ তাৰিখলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকৰ ভেকেঞ্চি আপোনালোকৰ ৰিক্ৰুটমেণ্ট ডিটেইলছটো দিয়া আছে। পোষ্ট নেমটো হৈছে এছিষ্টেণ্ট, যিটো আপোনাৰ পেনেল ইয়েৰ 2025ৰ হয়। টোটেল ভেকেঞ্চি দি আছোঁ 650টাকৈ ভেকেঞ্চি মুকলি হৈছে। অৰ্গেনাইজেশ্যন নেম আপোনালোকৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ পৰা যিটো ভেকেঞ্চিসমূহ মুকলি কৰি দিয়া হৈছে। চেলাৰী ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকে 29,000 পৰা আৰম্ভ কৰি 78,640 টকা পাৰ মান্থ আপোনালোকে চেলাৰীসমূহ লাভ কৰিব পাৰিব। ইয়াতে বয়সৰ সময়সীমাটো দিয়া আছে 20 বছৰৰ পৰা 28 বছৰ বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আপোনাৰ যিটো বয়স আছে, বয়সটো আপোনালোকৰ 2026ৰ 1 ফেব্ৰুৱাৰীলৈকে আপোনালোকৰ বয়সটো গণনা কৰা হ'ব। যদি আপুনি 2001 ফেব্ৰুৱাৰীত 20 বছৰ হয় তেতিয়া আপুনি আবেদন কৰিব পাৰিব। যদি আপোনাৰ 2 ফেব্ৰুৱাৰীত 20 বছৰ হয় তেতিয়া আপুনি আবেদন কৰিব নোৱাৰিব। যিহেতু 20 বছৰৰ পৰা আপোনালোকৰ 28 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে বেচেলাৰ ডিগ্ৰীত যদি আপোনালোকৰ 50% মাৰ্ক আছে এনেই ডিচিপ্লিন, মানে আপুনি যদি আৰ্টছ, কমাৰ্চ, ছায়েন্স যিকোনো ডিপাৰ্টমেণ্টৰ পৰা যদি আপুনি বেচেলাৰ ডিগ্ৰী কৰিছে উইথ 50% মাৰ্ক সহ, তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকে SC, ST, PWD হ'লে আপোনালোকে 45% মাৰ্কতে আপোনালোকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ জব লোকেশ্যনটো অল ইণ্ডিয়া, যিটোতো চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব হয়, যিটো জব লোকেশ্যনটো আপোনালোকৰ অল ইণ্ডিয়া হ'ব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে লিংক দিয়া আছে, তাতে আপোনালোকে গৈ নটিফিকেশ্যন চেক আউট কৰি আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে অফিচ ৱাইজ ভেকেঞ্চি বেকগ্ৰাউণ্ড দিয়া আছে, ইয়াতে আপোনালোকে দেখিবলৈ পাইছে। আহমেদাবাদত আছে আপোনালোকৰ SC কাৰণে কোনো ধৰণৰ পদ নাই। ST ৰ কাৰণে আছে 4টা, OBC কাৰণে আছে 6টা, EWS কাৰণে আছে 2টা, জেনেৰেল আৰু UR কাৰণে আছে আপোনালোকৰ 8টা আছে, টোটেল 20টা আছে আহমেদাবাদত। বেংগলোৰত আছে আপোনালোকৰ ST ৰ কাৰণে 3টা আছে, OBC কাৰণে 9টা আছে, EWS কাৰণে 2টা আছে আৰু জেনেৰেল UR কাৰণে আপোনালোকৰ 10টা আছে। টোটেল আপোনালোকৰ 24টা পদ আছে বেংগলোৰত। ভূপালত আছে আপোনালোকৰ SC ৰ কাৰণে 1টা আছে, ST ৰ কাৰণে আপোনালোকৰ 5টা আছে, OBC ৰ কাৰণে কোনো পদ নাই, EWS কাৰণে 3টা আছে, জেনেৰেল আৰু UR কাৰণে আপোনালোকৰ 21টা আছে, টোটেল 30টা পদ আছে। ভুৱনেশ্বৰত আপোনালোকৰ SC ৰ কাৰণে 3টা আছে, ST ৰ কাৰণে 4টা আছে, OBC ৰ কাৰণে আপোনালোকৰ 2টা আছে, EWS কাৰণে 1টা আছে, জেনেৰেল UR কাৰণে আপোনালোকৰ 8টা আছে, টোটেল আপোনালোকৰ 18টা পদ মুকলি হৈছে। তেনেদৰে আপোনালোকৰ চণ্ডীগড়তো টোটেল 20টা পদ আছে, চেন্নাইত আছে 53টা পদ আছে, আসাম গুৱাহাটীত যিহেতু 36টাকৈ পদ আছে। যদি আপোনালোকে আবেদন কৰিব বিচাৰে অসমৰ সকলো কেণ্ডিডেটে আবেদন কৰিব পাৰিব। হায়দৰাবাদতো আপোনালোকৰ টোটেল 11টা পদ আছে, জয়পুৰত আছে 11টা, জম্মুত আছে আপোনালোকৰ 10টা আছে, কানপুৰ লক্ষ্ণৌত আছে আপোনালোকৰ 50টা আছে, কলকাতাত আছে 29টা আছে, মুম্বাইত আছে 249টা আছে, নাগপুৰত আছে আপোনালোকৰ 17টা পোষ্ট আছে, নিউ দিল্লীত আছে আপোনালোকৰ 49টা পদ আছে, পাটনাত আছে আপোনালোকৰ 17টা আছে। এনেধৰণে আপোনালোকৰ পদসমূহ যিহেতু মুকলি হৈছে 650টাকৈ পদ মুকলি হৈছে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, পদসমূহৰ প্ৰতি আবেদনসমূহ কৰি ল'ব পাৰিব। এলিজিবিলিটি ক্ৰাইটেৰিয়াটো আপোনালোকৰ বয়সৰ সময়মতে যিহেতু গম পাইছে 20 বছৰৰ পৰা আপোনালোকে 28 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকে এজুকেশ্যনসমূহো ল'ব পাৰিব। SC, ST হ'লে আপুনি 5 বছৰকৈ এজুকেশ্যন ল'ব পাৰিব, OBC হ'লে 3 বছৰকৈ পাৰিব, EWS হ'লে আপোনালোকে
10 বছৰকৈ ইলেকশ্যন ল'ব পাৰিব। ইয়াতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন যিটো বেচেলৰ ডিগ্ৰী বিচাৰিছে, এনি ডিচিপ্লিনৰ ফালৰ পৰা আপোনাৰ বেচেলৰ ডিগ্ৰী থাকিব লাগিব উইথ 50% মাৰ্ক। লগতে SC ST PWBDৰ কাৰণে আপোনালোকৰ ৰিলেক্সেশ্যন থকা হ'ব। আপুনি যদি 45% মাৰ্ক আছে তেতিয়াও আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকৰ এক্সাম পেটাৰ্ণটো যিহেতু প্ৰিলিমিনাৰী এক্সামত আপোনালোকৰ তিনিটা ছাবজেক্ট থাকিব, যিটো আপোনালোকৰ ইংলিছ লেংগুৱেজ আছে, নামেৰিকেল এবিলিটি আছে, ৰিজনিং এবিলিটি আছে। ইয়াতে আপোনালোকৰ 30টা কুৱেশ্যন 30 নম্বৰ থাকিব ইংলিছ লেংগুৱেজত, 35টা কুৱেশ্যন 35 নম্বৰ থাকিব নামেৰিকেল এবিলিটি, আকৌ 35টা কুৱেশ্যন 35 নম্বৰ থাকিব ৰিজনিং এবিলিটি। ইয়াতে টোটেল আপোনালোকৰ 60 মিনিটৰ সময় দিয়া হ'ব, 1 ঘণ্টাকৈ সময় দিয়া হ'ব। যিটো আপোনালোকৰ মেইন এক্সাম আছে, যিটো আপোনালোকৰ প্ৰিলিমিনাৰী এক্সামটো কোৱালিফাই কৰাৰ পিছত আপোনালোকে মেইন এক্সামটোত দিব পাৰিব। ইয়াতে আপোনালোকৰ যিহেতু মেইন এক্সামটো ৰিজনিং আছে, ইংলিছ লেংগুৱেজ আছে, নামেৰিকেল এবিলিটি আছে, জেনেৰেল এৱাৰনেছ আছে, কম্পিউটাৰ নলেজ আছে। ইয়াতে আপোনালোকৰ প্ৰতিটো ছাবজেক্টতে 40টা কুৱেশ্যন 40 নম্বৰকৈ থাকিব। টোটেল আপোনালোকৰ 135 মিনিট সময় দিয়া হ'ব। টোটেল 200 নম্বৰ পৰীক্ষা পতা হ'ব। এতিয়া এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে কেটেগৰীজ আপোনালোকৰ এপ্লিকেশ্যন ফিজসমূহ দিয়া আছে। SC STৰ কাৰণে আপোনালোকৰ 50 টকাকৈ এপ্লিকেশ্যন ফিজ দিয়া আছে উইথ 80% GST চাৰ্জ থাকিব। আৰু জেনেৰেল OBC EWSৰ কাৰণে 450 টকা প্লাছ 80% GST চাৰ্জ থাকিব। আৰু বেষ্ট ষ্টাফে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব নালাগে। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে যদি আপোনালোকে প্ৰথমত ইণ্টাৰেষ্টেড হৈ এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট ডেটসমূহ হৈছে নটিফিকেশ্যন আপোনালোকৰ ৰিলিজ কৰি দিয়া হৈছে 16 ফেব্ৰুৱাৰী তাৰিখে। আবেদন প্ৰক্ৰিয়াটো আপোনালোকৰ 16 ফেব্ৰুৱাৰী তাৰিখৰ পৰা আৰম্ভ হৈছিলে। লাষ্ট ডেটটো আছে 8 মাৰ্চ তাৰিখলৈকে। ইডিট উইণ্ডোটো বৰ্তমান আপোনালোকৰ নটিফাই ইয়াতে আপডেট দিয়া নাই, আপডেট দিলে আপোনালোকে ইয়াতে পাই যাব। ভিডিঅ' ডেছক্ৰিপশ্যনৰ যিটো লিংক দিম তাতে ভিজিট কৰি আপোনালোকে নিজে চাই ল'ব পাৰিব। নটিফিকেশ্যন আপোনালোকে নিজে পঢ়ি ল'ব পাৰিব। আবেদন কৰাৰ আগত আপোনালোকে নটিফিকেশ্যন ভালকৈ পঢ়ি ল'ব, তাৰপিছতহে আপোনালোকে আবেদন কৰিব বিচাৰিব। এতিয়া আপোনাৰ প্ৰিলিমিনাৰী এক্সামটো দিছোঁ 11 এপ্ৰিলত অনুষ্ঠিত কৰা হ'ব, যিটো আপোনাৰ টেণ্টেটিভ হয়। মেইন এক্সামটো আপোনালোকৰ 7 জুনত যিহেতু অনুষ্ঠিত হ'ব, টেণ্টেটিভভাৱে ইয়াতে কোৱা হৈছে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।